আনন্দিত হৈছো আৰু ইয়াৰ কাৰণে মই ক্ৰেডিট দিব বিচাৰিছো প্ৰথমতে মোৰ মা দেউতাক আৰু মা দেউতাৰ যদি সাপোৰ্ট ইমান নহলে হয় মই কি জানি এইখিনি পৰ্যায় নাপালো হয় আৰু লগতে মই মোৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ কথা ক'বই লাগিব তেওঁলোকেও মোৰ লগত ক'ব গ'লে দিনে ৰাতিয়ে কষ্ট কৰিছে মোৰ টিউটৰ্ছ যিসকল আছে ৰূপক ছাৰ মুনীন্দ্ৰ ছাৰ সুকান্ত ছাৰ ত্ৰৈলোক্য ছাৰ আৰু লগতে ভূঞা ছাৰ আৰু যিসকল মোৰ টিউটৰ আৰু লগতে শিক্ষক শিক্ষয়িত্ৰীসকল আছে মৃদুল ছাৰ দেৱিনা মিছ নাছৰিন মেম মানে লিষ্ট বহুত আছে বাৰু লগতে প্ৰিন্সিপাল মেম আমাৰ প্ৰিন্সিপাল মেমৰ নাম ল'বই লাগিব তেখেতেও মোক যথেষ্টখিনি মোক বুজাইছিলে মোৰ মনত আছে মই প্ৰি টেষ্টত ছ'চিয়েলতে চবতছে কম মাৰ্ক পাইছিলোঁ 81 পাইছিলোঁ কিন্তু মেমে মোক তেতিয়া ক্লাছত অকণমান টানকৈ কৈছিলে হয়তোবা মেমৰ সেই টানকৈ কোৱা কথাখিনিৰ কাৰণে মই ছ'চিয়েলতে হায়েষ্ট মাৰ্ক পাইছোঁ 96 পাইছোঁ গতিকে প্ৰিন্সিপাল মেমলৈ বহুত বহুত ধন্যবাদ আৰু লগতে আমাৰ গোটেই স্কুলখনলৈ বহুত বহুত ধন্যবাদ অকল টিচাৰ্ছখিনিৰে কথা নকওঁ আমাৰ স্কুলৰ আয়া আণ্টি লগতে যিসকল লোক আমাৰ স্কুলৰ লগত জড়িত আছে আমাৰ কমিটি মেম্বাৰ তেখেতসকললৈকে মই ধন্যবাদ দিছোঁ আৰু লগতে মই ধন্যবাদ দিম মোৰ ৱেল উইচাৰ্ছখিনিক লগতে অসমবাসী ৰাইজক বহুত বহুত ধন্যবাদ আপোনালোকে মোক ইমান আশীৰ্বাদ কৰিছে ইমান প্ৰেয়াৰ কৰিছে মোৰ কাৰণে গতিকে নথৈ আনন্দিত হৈছোঁ আৰু সেয়া আছিল নাহিদ আফৰিনৰ ভাষ্য নাহিদে ইতিমধ্যে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে আৰু এই স্থান লাভ কৰি তেওঁ বিশেষকৈ তেওঁৰ এই ফলাফলে তেওঁক যথেষ্ট আনন্দিত কৰাৰ কথা স্পষ্টকৈ উল্লেখ কৰিছে আৰু এই ক্ষেত্ৰত তেওঁ বিশেষভাৱে নাম লৈছে বা কৃতজ্ঞতা জনাব বিচাৰিছে তেওঁৰ পিতৃ মাতৃৰ লগতে শিক্ষক শিক্ষয়িত্ৰী তেওঁৰ সকলো সতীৰ্থ কিয়নো বিশেষকৈ শিক্ষাগুৰুৰ নাম নাহিদে স্পষ্টভাৱে উল্লেখ কৰিছে এই শিক্ষা জীৱনত শিক্ষাগুৰুৰ সৈতে এগৰাকী শিক্ষাৰ্থীৰ যি ধৰণৰ সম্পৰ্ক বা শিক্ষাৰ্থী এগৰাকীক জীৱনত আগবঢ়াই যোৱাৰ ক্ষেত্ৰত শিক্ষাগুৰুৰ যি অৰিহণা যি বৰ অৱদান সেই সকলোখিনিৰ বাবে এইদৰে নাহিদে শিক্ষাগুৰুসকলক বিশেষকৈ ধন্যবাদ জ্ঞাপন কৰিছে আৰু ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্বলি উঠা এগৰাকী উকণ্ঠী গায়িকা নাহিদ আফৰিন আৰু নিজৰ এই গায়কী প্ৰতিভাৰে সমগ্ৰ অসমৰ বাবে গৌৰৱ কঢ়িয়াই আনিছিল নাহিদ আফৰিনে আৰু সংগীতৰ লগতে সংগীতৰ চৰ্চা তেওঁ বৰ্তমানো অব্যাহত ৰাখিছে আৰু সংগীতৰ লগতে তেওঁ পঢ়া জীৱনতো তেওঁৰ স্কুলীয়া জীৱনটো তেওঁ এইদৰে আগবাঢ়ি গৈছে আৰু জীৱনৰ এয়া হৈছে অতি গুৰুত্বপূৰ্ণ প্ৰথমটো পৰীক্ষা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু এই পৰীক্ষাত অতি সুখ্যাতিৰে উত্তীৰ্ণ হৈছে নাহিদ আফৰিন কেউটা বিষয়ত লেটাৰ মাৰ্ক সহ ডিষ্টিংশ্যন লাভ কৰিছে নাহিদে 91.5% নম্বৰেৰে প্ৰথম বিভাগ লাভ কৰিছে নাহিদ আফৰিনে আৰু নাহিদে লাভ কৰিছে সৰ্বমুঠ 549 নম্বৰ আৰু হাইস্কুল শিক্ষান্তৰ পৰীক্ষাৰ ফলাফল ইতিমধ্যে আমি দৰ্শক জনাই আছো আজি পুৱা 9 বজাত ঘোষণা কৰাৰ পিছৰে পৰা আমি পুনৰবাৰ জনাব বিচাৰিছো সেই তালিকাখন কোন গৰাকী পৰীক্ষাৰ্থীয়ে কিমান সৰ্বমুঠ নম্বৰ লাভ কৰিছে আৰু কি কি স্থান লাভ কৰিবলৈ সক্ষম হৈছে এই সকল শিক্ষাৰ্থীয়ে বা তেওঁলোকে কোনখন বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল সেই সকলোখিনি দৰ্শক আমি জনাই আছো আৰু মুহূৰ্তত সেই নামবোৰ আমি পুনৰবাৰ দৰ্শক দেখুৱাইছো প্ৰথম স্থান লাভ কৰিছে ৰক্তিম ভূঞা খনিতপুৰ মুনলিট হাইস্কুলৰ পৰা অৱতীৰ্ণ হৈছিল পৰীক্ষাত ৰক্তিম ভূঞা আৰু ৰক্তিম ভূঞাই লাভ কৰিছে মুঠ 593 নম্বৰ ইফালে দ্বিতীয় স্থানত আছে দুগৰাকীকৈ শিক্ষাৰ্থী আৰু দ্বিতীয় স্থানত থকা এই দুগৰাকী শিক্ষাৰ্থীৰ মুঠ নম্বৰ হৈছে 592 অবিনাশ কলিতা আনন্দৰাম বৰুৱা একাডেমী বৰপেটা ইয়াৰ লগতে দ্বিতীয় স্থানত আছে প্ৰীতপল বেজবৰুৱা টিহু হাইস্কুল নলবাৰী তৃতীয় স্থানত থকা পৰীক্ষাৰ্থীয়ে সৰ্বমুঠ নম্বৰ লাভ কৰিছে 591 সুলতানা আয়শা সিদ্দিকা সেন্ট টেৰেছা ইংলিছ হাইস্কুল বৰপেটা জিন্টি দেৱী সেন্ট জনছ হায়াৰ ছেকেণ্ডাৰী স্কুল বাক্সা আৰবি চলিহা সুদৰ্শন পাব্লিক স্কুল কামৰূপ চতুৰ্থ স্থানৰ সৰ্বমুঠ নম্বৰ হৈছে 590 সীমা কুইন কাশ্যপ পায়োনিয়াৰ একাডেমী পুথিমাৰী কামৰূপ ঋতিক শ্যাম শইকীয়া সেন্ট মেৰিজ হাইস্কুল লখিমপুৰ ৰাজশ্ৰী নন্দিনী কাকতি ক্ৰিছ জ্যোতি স্কুল নগাঁও দেৱাশিষ ভৰদ্বাজ
সামতা হায়াৰ ছেকেণ্ডাৰী স্কুল নলবাৰী ব্ৰেঞ্জিত হাজৰিকা অম্বিকাগিৰি ৰায় চৌধুৰী জাতীয় বিদ্যালয় শোণিতপুৰ আনহাতে পঞ্চম স্থানৰ সৰ্বমুঠ নম্বৰ হৈছে 589 নিবিৰ ডেকা আনন্দৰাম বৰুৱা একাডেমী বৰপেটা বিদৰ্শন দত্ত সেন্ট মেৰিজ হাইস্কুল উত্তৰ লখিমপুৰ ৰাজা স্নেহাশিস গুপ্তা দত্ত বালিকৰীয়া বাসুদেৱ বিদ্যালয় হাইস্কুল নলবাৰী ষষ্ঠ স্থানৰ সৰ্বমুঠ নম্বৰ হৈছে 588 ভাস্বতী কলিতা সেন্ট এলবাৰ্ট হাইস্কুল বঙাইগাঁও অনুষ্কা বৰদলৈ জোনাকী সংঘ হাইস্কুল যোৰহাট কল্পজ্যোতি গগৈ ফণীন্দ্ৰ বিদ্যালয় উত্তৰ লখিমপুৰ ধৃতিস্মান ভূঞা ওদালগুৰি ৰামস্বৰূপ AM ইংলিছ স্কুল আনহাতে সপ্তম স্থানৰ সৰ্বমুঠ নম্বৰ হৈছে 587 বঙাইগাঁও শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ গৰিয়সী দেৱীয়ে লাভ কৰিছে সপ্তম স্থান নীতিশা শিৱম সেন্ট জনছ হায়াৰ ছেকেণ্ডাৰী স্কুল বাক্সা শিৱানুজ বৰকটকী AHT হায়াৰ ছেকেণ্ডাৰী স্কুল শিৱসাগৰ পল ভূঞা তেজপুৰ গভট হায়াৰ ছেকেণ্ডাৰী স্কুল শোণিতপুৰ আৰু অষ্টম স্থানৰ সৰ্বমুঠ নম্বৰ হৈছে 586 অনিন্দিতা মেধি ৰেইনবো ইংলিছ স্কুল বাক্সা আশিষ সন্দিকৈ BVFC মডেল হাইস্কুল ডিব্ৰুগড় অংকনা হাজৰিকা ডন বস্কো হাইস্কুল যোৰহাট অংকুৰজ্যোতি ঠাকুৰীয়া শংকৰদেৱ শিশু নিকেতন দদৰা কামৰূপ গুঞ্জন বৰুৱা দোপানী হাইস্কুল শিৱসাগৰ বিপঞ্চ ডেকা সুদৰ্শন পাব্লিক স্কুল কামৰূপ নৱম স্থানৰ সৰ্বমুঠ নম্বৰ হৈছে 585 শ্যামলীনা পাঠক সেন্ট টেৰেছা ইংলিছ হাইস্কুল বৰপেটা বি জেনিট কাশ্যপ সুদৰ্শন পাব্লিক স্কুল কামৰূপ শ্বেৰমান কেশাৰ সেন্ট মেৰিজ হাইস্কুল গুৱাহাটী কামৰূপ আৰু দশম স্থানৰ সৰ্বমুঠ নম্বৰ হৈছে 584 সৈয়দা ইনায়াত তবসুম BVFC মডেল হাইস্কুল ডিব্ৰুগড় শ্ৰেয়াস ভট্টাচাৰ্যী সল্ট ব্ৰুক স্কুল ডিব্ৰুগড় স্বপ্ননীল ভট্টাচাৰ্যী বেবিলন ইংলিছ হাইস্কুল কৰিমগঞ্জ নাইমা ফিৰদৌছ বৰভূঞা নীলবাগান জাতীয় বিদ্যালয় নগাঁও ভাৰ্গৱজ্যোতি দাস প্ৰাঞ্জল মেমৰিয়েল একাডেমী ৰহা সৃষ্টি প্ৰিয়ম নাথ সেন্ট জোছেফ হাইস্কুল গহপুৰ শোণিতপুৰ আৰু ইতিমধ্যে আমি জনাই আছো ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়ত কেনেকুৱা পৰিৱেশ আমি দৰ্শক দেখুৱাইছো অষ্টম স্থানপ্ৰাপ্ত এগৰাকী শিক্ষাৰ্থীৰ সৈতে আছে আমাৰ ডিমোৰ সংবাদদাতা যদুমণিয়ে দেখুৱাব বৰ্তমানৰ পৰিৱেশ মই এতিয়া আছো শিৱসাগৰ জিলাৰ নহাট দেৰডুবি গাঁৱৰ এক দৰিদ্ৰ কৃষক পৰিয়ালৰ সন্তান গুঞ্জানন বৰুৱাই আজি ঘোষিত হাইস্কুল শেখান্ত পৰীক্ষাৰ ফলাফলত তেওঁ অষ্টম স্থান অধিকাৰ কৰিছে বিভিন্নজন লোকে এই খবৰটো পাই গৌৰৱৰ খবৰটো পাই আহিছে গুঞ্জাননৰ ঘৰলৈ আমি গুঞ্জাননক দেখাবলৈ গৈছো এইজনে হ'ল গুঞ্জানন বৰুৱা যি গুঞ্জানন বৰুৱাৰ ঘৰখন আমি দেখাবলৈ অনুৰোধ জনাইছো এক দৰিদ্ৰ ঘৰ আৰু দৰিদ্ৰ কৃষক পিতৃয়ে অশেষ কষ্টৰে গুঞ্জাননক আজি এই সফলতাৰ শিখৰলৈ আনিলে আমি গুঞ্জাননৰ পৰা জানিব বিচাৰিম যে কেনেকুৱা অনুভৱ যথেষ্ট ভাল অনুভৱ হৈছে বিশেষকৈ 1972 চনত আমাৰ বিদ্যালয়খন প্ৰতিষ্ঠা হোৱাৰ পৰা এনেকুৱা ধৰণৰ ৰিজাল্ট হোৱা নাছিল গতিকে বিদ্যালয়খনৰ প্ৰথম এনে গৌৰৱ কঢ়িয়াবলৈ পাই মই সুখী তুমি ভাবিছিলানে যে তুমি এই সন্মান অৰ্জন কৰিবলৈ সক্ষম হ'বা মই এতিয়া যিমানখিনি লাভ কৰিলোঁ তাতকৈ মই বেছি ভাবিছিলোঁ হয়তো প্ৰথম 3টা স্থানত থকা হ'লে বেছি সুখী হ'লহেঁতেন কিন্তু তথাপি এতিয়া যি ৰিজাল্ট পাইছোঁ মই সুখী এই শুভ খবৰটো কেতিয়া পালা মোৰ শুভ খবৰটো পোনপ্ৰথমে জিলা শিক্ষা বিষয়া আব্দুল জলিল ছাৰে দিছোঁ ইয়াৰ কাৰণে মই বহু বেছি পৰিমাণে কষ্ট কৰিছোঁ তাৰমানে ভাবিব নোৱাৰা ধৰণে কষ্ট কৰিছোঁ ভাবিছিলেনে এনেধৰণে আপুনি সফল হ'ব ইয়াতকৈ মই ভাল হ'ব বুলি ভাবিছিলোঁ 1 নম্বৰ স্থানটো পাব বুলি মই আশা কৰি আছিলোঁ হয় তেখেতৰ পিতৃয়ে কৈছে অশেষ কষ্টৰে তেওঁ ডাঙৰ দীঘল কৰিছিল পঢ়াইছিল আৰু তেওঁ বিভিন্নজনে আহি ইতিমধ্যে তেওঁক আদৰণি জনাইছে আৰু গাঁৱৰ ৰাইজসকলে আহিছে বিভিন্ন ঠাইৰ পৰা আহিছে সকলোৱে আদৰণি জনাইছে আৰু এনেদৰে আমি দেখিছোঁ তেওঁ মাতৃ ৰৈ আছে মাতৃ যথেষ্ট আনন্দিত হৈছে তেওঁ অশ্ৰু নিগৰি গৈছে যিহেতুকে তেওঁৰ পুত্ৰৰ সফলতা কি ক'ব মাতৃ হিচাপে যিখিনি কষ্ট কৰিছিলোঁ সেইখিনি সফল হৈছে তাৰ বাবে আজি মই এইফালে আপোনালোকৰ কেনেধৰণৰ কষ্ট হৈছিলে ল'ৰাৰ কাৰণে যথেষ্ট কৰিছিলোঁ
তলৈকে যাব লাগে তলৈকে গৈছিলোঁ যাওঁ তাক যেনেকে আমি মানে আশা কৰিছিলোঁ ঠিক তেনেকে আমি পাইছোঁ কিন্তু ইয়াতকৈ অকণমান উন্নত আশা কৰিছিলোঁ তথাপি ইয়াৰ যিটো ৰিজাল্ট হৈছে সেইটোতে আমি সুখী স্কুললৈ যেতিয়া এটা ভাল গৌৰৱ এটা কঢ়িয়াই আনিছে অঞ্চলটোলৈ গৌৰৱটো কঢ়িয়াই আনিছে যথেষ্ট সুখী তাৰ ৰিজাল্টত আমাৰ কাৰণে এক্সপেক্টেড আছিলে ই সৰুৰ পৰাই খুব মানে পঢ়াৰ প্ৰতি আগ্ৰহী আৰু যেতিয়াই আলোচনীয়ে হওক যিয়ে হওক আৰু প্ৰতিটো পৰীক্ষাতে সি সৰুৰ পৰাই মানে উত্তীৰ্ণ হয় যি পৰীক্ষা নিদিয়ক প্ৰতিযোগিতামূলক আপোনাৰ প্ৰতিটো পৰীক্ষাত উত্তীৰ্ণ হয় সেইকাৰণে আমাৰ কাৰণে আমি আশা কৰি আছিলোঁ যে এটা ভাল ৰিজাল্ট কৰিব আজি যথেষ্ট সুখী সকলোৱে আজি স্বাগতম জনাইছে আৰু গুঞ্জননৰ ভৱিষ্যত সকলোৱে উজ্জ্বল ভৱিষ্যত কামনা কৰিছে আজি ডিমৌ অঞ্চলৰ একমাত্ৰ গৌৰৱ অধিকাৰ কৰা আজি সফলতা অৰ্জন কৰা গুঞ্জনন আৰু গুঞ্জননৰ ঘৰলৈ অজস্ৰ লোকৰ এনেদৰে সমাগম ঘটা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত আমি ইয়াৰ দৰ্শক দিব বিচাৰিছো এক ব্ৰেকিং নিউজ জামুগুৰি হাটত এক শোকাবহ ঘটনা সংঘটিত হৈছে আমি পুনৰবাৰ জনাইছো এই মুহূৰ্তত আমাৰ হাতত আহিছে এক ব্ৰেকিং নিউজ জামুগুৰি হাটত পৰীক্ষাৰ ফলাফল নপাওঁতে কৰোণভাৱে মৃত্যু হৈছে এগৰাকী ছাত্ৰীৰ এই শোকাবহ ঘটনা সংঘটিত হৈছে জামুগুৰি হাটত আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে হৃদক্ৰিয়া বন্ধ হৈ হঠাতে মৃত্যু হৈছে ইন্দু গৌতম নামৰ এই ছাত্ৰীগৰাকীৰ পৰীক্ষাৰ ফলাফল ঘোষণাৰ পূৰ্বে এই ছাত্ৰীগৰাকীৰ মৃত্যুক লৈ অঞ্চলটোত এক শোকাবহ পৰিৱেশে বিৰাজ কৰিছে আৰু ফলাফল অনুসৰি দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে ইন্দু গৌতম নামৰ এই ছাত্ৰীগৰাকী কিন্তু ছাত্ৰীগৰাকীয়ে এই ফলাফল নিজে লাভ কৰিবলৈ সক্ষম নহল ফলাফল ঘোষণাৰ পূৰ্বে মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে ছাত্ৰীগৰাকী ৰঙাচুকুৱা মাউণ্ট হেনা ইংলিছ স্কুলৰ ছাত্ৰী আছিল ইন্দু আৰু এতিয়াৰ বাতৰিটি মানে ধন্যবাদ